নমস্কাৰ বাতৰি মাজলৈ স্বাগতম জনাইছোঁ। কাৰ সাংবিধানিক মৰ্যাদা প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়। আমি পুনৰ জানিছে এক পুনৰ বিশেষ খবৰ। পুনিত ধান্দা নামৰ এজন লোকে এখন লেখ আবেদন দাখিল কৰি কাক সাংবিধানিক মৰ্যাদা প্ৰদান নকৰিলে। লগতে তেওঁ কা সন্দৰ্ভত একাংশ ছাত্ৰ সংগঠন আৰু সংবাদ মাধ্যমে চলোৱা অপপ্ৰচাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছে। আমি পুনৰ জনাইছোঁ এই বিশেষ খবৰ। বৃহস্পতিবাৰে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশে গঠিত তিনিজনীয়া বিচাৰপতিৰ আইনখন সাংবিধানিক ঘোষণা কৰিবলৈ অস্বীকাৰ কৰে। আমি পুনৰ জানিছোঁ এই খবৰত বিশেষ বিগ ব্ৰেকিং নিউজ। মুখ ঠেকেচা দেশৰ মুখ্য ন্যায়াধীশে এছ ববডে কয় সংসদে গৃহীত কৰা এখন আইনক সৰ্বোচ্চ ন্যায়ালয়ে কেনেকৈ সাংবিধানিক বুলি ক'ব। আমি পুনৰ জানিছোঁ এই বিশেষ খবৰ। তেখেতলোকে বিগ ব্ৰেকিং নিউজ। দেশৰ মুখ্য ন্যায়াধীশে কয় এনেদৰে, লগতে শান্তি বাহাল ৰাখিবলৈ এনেদৰে আবেদন সহায় নকৰে। দেশ কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছে, দেশত শান্তি বাহাল থাকিব লাগে। কাক সাংবিধানিক মৰ্যাদা প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে। আমি পুনৰ জানিছোঁ এক বিশেষ খবৰ। মুখ ঠেকেচা খাইছে বিগ ব্ৰেকিং নিউজ। এই ক্ষেত্ৰত আমি জনাইছোঁ কাক সাংবিধানিক মৰ্যাদা প্ৰদান নকৰিলে উচ্চতম ন্যায়ালয়ে।